হে দোস্ত, মই বিকে আজি আপোনালোকৰ কাৰণে সাঁথৰৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি সাঁথৰ কেইটাৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম সাঁথৰটো হৈছে ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই। উত্তৰটো হৈছে ৰেডিঅ'। দ্বিতীয় সাঁথৰটো হৈছে যাৰ নাই আকাৰ সি নহ'লেই হাহাকাৰ। উত্তৰ হৈছে পানী। তৃতীয় সাঁথৰটো হৈছে ভৰিয়ে কৰে লটং পটং, হাতে কৰে পোন, কোৱাচোন সেইজননো কোন? উত্তৰটো হৈছে চাইকেল। 4 নম্বৰ সাঁথৰ হৈছে মাক থাকে বহু দূৰত, সন্তান উপজে লোকৰ ঘৰত। উত্তৰটো হৈছে কুলি চৰাই। হে দোস্ত, অন্তিম সাঁথৰটো হৈছে বাঘৰ দৰে জঁপিয়াই, কুকুৰৰ দৰে বহে, শিলৰ দৰে তল পৰে, তোলাৰ দৰে ভাহে। এই সাঁথৰটোৰ উত্তৰ হৈছে ভেকুলী। হে দোস্ত, মই আপোনালোকৰ কাৰণে এটা সাঁথৰ আগবঢ়ালোঁ। আপোনালোকে যদি সাঁথৰটোৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্টত জনাব। মই সাঁথৰটোৰ উত্তৰ অহা ভিডিঅ'ত জনাম। সাঁথৰটো হৈছে চুইচা চুইচা, চুই চালে পইচা। হে দোস্ত, আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।